আৰু কৰ্তব্য অপৰিসীম। মই সাহিত্যিক নহওঁ, কিন্তু অলপ হ'লেও পঢ়া শুনা কৰোঁ। সমসাময়িক সাহিত্যৰ দৃষ্টিপথ খবৰ ৰাখোঁ। অসমীয়া ভাষাত এইটো কিছু বিষয়ত শ্ৰেষ্ঠ সাহিত্যৰ অভাৱ আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত এখন সুন্দৰ উপন্যাসৰ ৰচনা কৰাৰ সমল আছে। অসম আন্দোলনৰ পটভূমি আৰু আলফাৰ অদ্ভুত নাৰকীয় দিশটোক বাদ দি মানৱীয় দিশটোক লৈ এখন যুগজয়ী সাহিত্য সৃষ্টিৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত সাহিত্য সন্মিলনে কিবা কৰিব পাৰে নেকি চিন্তা কৰক। অসমীয়া ভাষা, অসমীয়া সংস্কৃতিৰ ওপৰলৈ অহা বিপদৰ কথা নকৈ মই আদৰণি ভাষণ সমাপন কৰিব নোৱাৰিম। সাহিত্য সৃষ্টি কৰিবলৈ আৰু সেই দশকৰ ভিতৰত অসমীয়া লোকৰ অভাৱ হ'ব। অসমীয়া ভাষাৰ মাধ্যমত পঢ়াটো এতিয়া এটা হীনমন্যতাৰ চিহ্ন। Anybody who is somebody will not send their children to Assamese medium school. যাৰ কিবা এটা ক্ষমতা আছে সেইবিলাক